সম্পত্তি নহয় এইখন অসমত তোহতৰ যিমান অধিকাৰ আছে আমাৰো হিমানে অধিকাৰ আছে। हेलौ लोगोफोर नै आं दिनै मोनसे गोदान भिडिअ लाबोलायबाय आरोना बेनो जाहैबाय माने भिडिअआ डेन्जार जानो थांगासिनो मानो होनना बुङोबा आसामाव जेसेबां माने मुस्लिमफोर दं बांगालफोर बिथांमोना माने अमा बेदर फाननायखौसो माने बन्द खालामनो नागिरबावबाय माथो गावसोरनि मोसौ बेदर माने फाननायखौ बन्द खालामनायनि थाखाय आरोना बिथांमोना दा बे भिडिअनि गेजेरजों मा फोरमायदों मा बुंखो नोंथांमोना नायलांबानो जाबाय भिडिअनि गेजेरजोंहाय आसरित बे बोरै जाथावथाव जोंनि जायगायाव थाना जोंखौसो दादागिरि धमकी होबावदों अमा बेदरखौ लायनो माने बन्द खालामनांगौ मोसौ बेदर फाननो मोनाबाथाय अमा बेदरा बन्द जानांगौ जाहैबाय लोगोफोर बे खोथाफोरखौ नोंथांमोना माने नायनानै माबायदि बुजियो कमेन्ट हरबानो जाबाय मा खालामनाया गाहाम बिसोरखौ मुस्लिमफोरखौ दोननाया गाहाम ना दोनिया गाहाम नायलांदो बिदिबा भिडिअखौ मा बुंखो बिसोरो যদি গরু মাংস দিয়া যদি দোকান বন্ধ হব পারে তেতিয়া গাহৰি মাংস দিয়া এখন হোটেল থাকিব নোৱাৰিব অসমত গাহৰিক আমি পূজা নকৰো গাহৰিক আমি ঘৃণা কৰো ঘৃণা বিশ্বত যিমান বস্তু আছে সবতকে বেছি ঘৃণা আমি গাহৰিক কৰো যদি গরু মাংস দিয়া যদি দোকান বন্ধ হব পারে তেতিয়া গাহৰি মাংস দিয়া এখন হোটেল থাকিব নোৱাৰিব অসমত কাৰণ ইয়াতে মাত্ৰ অকল হিন্দু নাথাকে ইয়াতে অকল মাত্ৰ মুছলমান নাথাকে ইয়াতে সকলো ধৰ্মী মানুহ সকলো জাতি মানুহ সকলো ভাষী মানুহ থাকে কোনো হোটেল বা ৰেষ্টুৰেণ্টত যদি গরু মাংস চলিব নোৱাৰে গাহৰি মাংস চলিব নোৱাৰে সিধা কথা গৰুখুটিৰ প্ৰকল্পত আহা গীৰ গাইখিনি কেনেকৈ একাংশ বিধায়ক একাংশ এমপি একাংশ মন্ত্ৰীয়ে কেনেকৈ লৈছিলে হেবিলাকৰ যেহেতু এতিয়া ৰাইজে প্ৰশ্ন কৰা আৰম্ভ কৰিলে তো খিয়ালে ভয় খাই গল খিয়ালে ভাবিছে 26 নিৰ্বাচন আহিছে ফচিলো দেখোন কে এতিয়া দেখোন গৰুখুটি প্ৰকল্পৰ দেখোন যিখিনি তাতে যিখিনি মানে হৈছিলে তাতে কাণ্ড হেবিলাক সব ৰাইজে এতিয়া লাহে লাহে গম পাব ধৰিছে এতিয়া কেনেকৈ হে নিউজটো আসলে তল পেলাব লাগে আৰু তল পেলাবৰ কাৰণে তো জানেই মুছলমানকে টাৰ্গেট কৰিব লাগিব এতিয়া হে কাৰণে মুছলমানৰ হোটেল বিলাক যাই আজি বন্ধ কৰিছে গাহৰিক আমি পূজা নকৰো গাহৰিক আমি ঘৃণা কৰো ঘৃণা বিশ্বত যিমান বস্তু আছে সবতকে বেছি ঘৃণা আমি গাহৰিক কৰো আৰে কিবা এটা হসা কথা কবলৈ গলে বাংলাদেশত যাই কবি পাকিস্তানত গৈ কবি এইটো কি তোহতৰ পৈতৃক সম্পত্তি নেকি এইখন অসমত তোহতৰ যিমান অধিকাৰ আছে আমাৰো হিমানে অধিকাৰ আছে আৰু হসা কথাটো আমি কৈয়ে যাম আজি বিশ্বৰ প্ৰত্যেকজন মুছলমানে আজিৰ এই ভিডিঅটো শেয়াৰ কৰিবা আপোনালোকে গাহৰি খায় না আৰু কিবা খাই থাকক তাতে আমাৰ কব লগা নাই আমি কিবা এটা কৰিবলৈ যাওতে আপোনালোকৰ কিয় ইমান আপত্তি কিবা এটা হসা কথা কবলৈ গলে পাকিস্তানত গৈ কবি বাংলাদেশত গৈ কবি এইটো তো তোহতৰ পৈতৃক সম্পত্তি নহয় এইখন অসমত তোহতৰ যিমান অধিকাৰ আছে আমাৰো হিমানে অধিকাৰ আছে মন্দিৰৰ পৰা 5 কিলোমিটাৰ এৰিয়াত যদি গৰু কাটিব নোৱাৰে তেনেহলে মছজিদৰ পৰা 5 কিলোমিটাৰ এৰিয়াত গাহৰি কাটিব নোৱাৰে এয়া স্পষ্ট কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক কৈছো হিন্দু ভাইসকলৰ কাৰণে যি আইন বনাইছে মুছলমান ভাইসকলৰ কাৰণে একে আইন হ'ব লাগিব আমাৰ যেটো পানবাৰীত মছজিদ আছে আৰু পানবাৰী মছজিদৰ পৰা পানবাৰী বজাৰ মাত্ৰ 1 কিলোমিটাৰ আৰু পানবাৰী বজাৰত ইমানে গাহৰি কাটে আমি গাহৰিৰ কাৰণে পানবাৰী বজাৰত যাব নোৱাৰো আজি অসমৰ প্ৰত্যেকজন মানুহে আজিৰ এই ভিডিঅটো শেয়াৰ কৰি দিবা যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই